মৰ্নিং গাইজ দা এছ পি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আৰু মই এয়া বনাই আছোঁ বাদামখিনি ভাজি লৈছোঁ। বাদামখিনি ভজাৰ কাৰণতে আছে বাদামৰ চাটনি বনাম। তাৰপাছত অকণমান জালুকৰ গুড়া, জলদি শেষে হ'ল নেকি অকণমান জালুকৰ গুড়া, জালুকখিনি মানে ভাজি পেলাই অকণমান পিচি থওঁ, তেতিয়া চব্জিটো অকণমান দিব পৰা যায়। আৰু জালুকৰ চাহ খাব মন গ'লেও যেতিয়া কাহ চাহ ধৰি থাকে চাহত অকণমান দি পিনেও খাব পাৰে। মোৰ কাহ হৈছিলে মাজতে, মই জালুকৰ গুড়া দিয়ে খাই পিনি মই ভাল পালোঁ। যি কি নহওক বাৰু। আৰু এতিয়া বজিছে 8টা। আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকে নতুন মানুহে চাইছে যদি মোৰ ব্লগটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক চাইক কৰিব আৰু শ্বেয়াৰ কৰিব দেই। আৰু আমাৰ বেটাই এতিয়া কি কৰিছে মই আপোনালোকক দেখাই আছোঁ। আজি অকণমান মই ভিতৰটো অকণমান বেলেগ কৰিলোঁ, আপোনালোকক দেখাই আছোঁ। বেলেগ মানে কি, একেই বাৰু, এতিয়ালৈকে চফা কৰাই নাই। এয়া আমাৰ বেটাই আছে। আৰু ইয়াতে যে বিচনা যিখন আছিলে এইখন আঁতৰাই সেইটো ৰুমত লৈ গ'লোঁ। আৰু আমাৰ বেটাই এতিয়া নিচনা পিছলাকৈ কাপোৰ কানি খুলি মেলি একেবাৰে তাই পুতলাটো নেৰাবা দেই, মই এইটো চিলাম চোন। ये ना इसको ना मैं सिल दूँगा, ठीक है। এইটো ফাটি খতম কৰি দিলে, মই চিলাই দিব লাগিব। इसको मैं सिल दूँगा, ठीक है बाबू। তাৰপৰা এতিয়া মই বেটাক স্কুল পঠাব লাগে। বেটালৈ টিফিনো বনাই লওঁ, লগতে মই মানে কেৰাহীখন শুকান হৈ আছে, মানে কেৰাহীখনত মই মানে ভাবিলোঁ টাইমটো আজি বেটা জালুকখিনি এতিয়া নিপিছোঁ, যেতিয়া সময় পাম তেতিয়াই পিচিম, ভাজি থৈ দিছোঁ। কাৰণ বেটাক এতিয়া স্কুল নিব লাগিব মই। बेटा की কৈছা তুমি? কি কৈছা बेटा? गंदा काम नकोइबा। क्या ले रहा है? देखो बेटा, एक बार देखो बेटा, क्या कर रही हो बोलो बेटा। चोकोपाई अभी नहीं बेटा, स्कूल के लिए रखा है। स्कूल में क्या लेके जाओगे? ऐसे नहीं करते, गंदा बात, ठीक है। अच्छा बेटा होना प्लीज बेटा, चोकोपाई स्कूल में, ठीक है। ৰাতিপুৱাই ক'লে যে মা বোলে চকোপাই নিম স্কুলত, অকল মানে তাৰ কথা কি চাবা আৰু, যে কৈছে কি অকল ৰুটি বোলে, হাৰ বাৰ ৰুটি। মই ভাবিলোঁ সৰু ল'ৰা কথা, ডালিম চালিম দিওঁ বাৰু। এইকেইদিন আপেল চাপেল অনা হোৱা নাই, তাৰপৰা সেইটো কাৰণে কি কৰিলোঁ, চকোপাইলৈ গাখীৰ দিব যাওঁতে লৈ আনিছিলোঁ। চকোপাইটো মই টিফিনত দি দিওঁ আৰু ৰুটি এখন দি দিলোঁ। এতিয়া খুলি লৈছোঁ, এতিয়া খাইছে খা ক'ম আৰু সৰু ল'ৰাৰ কথা নাগৰিবও নোৱাৰি। এইখিনি থাকক, এইখিনি পিছত কৰিম। এতিয়া মই বেটাৰ কাৰণে এখন তেলতে पूरी बनाए लो। बेटा खा लिया आपने? ठीक है, मैं स्कूल में फिर सिर्फ रोटी दूंगा, ठीक है। तो फिर चोकोपाई आपने खा लिया, फिर मैं कहाँ से चोकोपाई दूँ? एक ही चोकोपाई लाया था ना, ठीक है। आप घर पे चोकोपाई खा लो, और फिर मैं आपको रोटी दूंगा और नमकीन दूंगा, ठीक है। तो क्या दूंगा? और टॉफ़ी भी दूंगा, ठीक है बेटा। टॉफ़ी दे दूंगा, नमकीन दे दूंगा, और फिर रोटी दे दूंगा जैम का साथ, ठीक है। क्यों? मेरे को लॉलीपॉप अच्छा लगता है। लॉलीपॉप जब मैं आपको लेने जाऊंगा ना तब दे दूंगा, ठीक है मैम मेरा, ठीक है। अभी बोलो लाइक करो, कमेंट करो, बोलो सबको हाय गाइस बोलो। हाय गाइस, लाइक करो, ठीक से बोलो मेरा बोलो मेरा वीडियो को लाइक करो, सब्सक्राइब करो, प्लीज़ शेयर करो। हाय गाइस। তো গাইছ মই এতিয়া বেটাক স্কুললৈ লৈ যাওঁ, আৰু বেটাক স্কুলৰ পৰা থৈ আহিহে মানে কাম বন পূৰা কৰিম। আৰু যি কি নহওক বহুত কাম বাকী আছে আজি। বেটাক আকৌ ডেইলি টফি এটা লাগে নহয় স্কুল যাওঁতে, ইয়াতে লুকুৱাই থৈছোঁ, নহ'লে একেবাৰে স্কুল যাওঁতেও টফি, টিফিনতো টফি, কিমান কম আৰু। বেটা ইয়াৰ পৰা টফি, चलो मिल गया ना टोपी। हाँ, बैग किसका बैग पे था? किसका बैग पे था? क्या किसका बैग पे था? মই বেটাক থৈ আহিলোঁগৈ স্কুলত, আৰু স্কুলত থৈ অহাৰ পাছত এইটো গোটেই ফাটি খব, মানে অৱস্থা বেয়া পুতলাটো। আৰু এইটো এতিয়া মোক চিলাবলৈ অৰ্ডাৰ দি থৈ গৈছে মহাশয়ে। এতিয়া মই এইটো ধুনীয়াকৈ বেজি গুলি ভৰাই ল'লোঁ। তাৰপাছত পিংক কালাৰৰ গলি এটা আছিলে বাৰু, এতিয়া এইটো মই চিলাম। এই পুতলাটো মানে বহুত দিন হ'ল না, বেটাই একেবাৰে টানি আজৰি গোটেই ফাটি খতম কৰিলে। বহুত দিনৰ পৰা মই চিলাওঁ বুলি ভাবিয়ে আছিলোঁ, কিন্তু মই বাকচত ভৰাই থৈ দিয়া আছিলে, ডাঙৰ যিটো টাং আছে তাত ভৰাই থৈ দিয়া আছিলে। চিলাবলৈ মানে এলাহতে আছিলে,
আজি চিলাম কালি চিলামকৈ থৈ দিয়া হৈছিলে, সেইটো কাৰণে এই পুতলাটো এনেকৈয়ে আছিলে। তো আজি যিহেতু উলিয়াই দিয়া হ'ল, সেইটো কাৰণে মই ভাবিলোঁ চিলাই দিওঁ, বেটাই নহ'লে আৰু যিমানখিনি কপাহ সোমাই আছে এই পুতলাটোৰ ভিতৰত গোটেইখিনি ওলাই আৰু খতম হৈ যাব। যথেষ্টখিনি কপাহ মানে ওলাই পিনি হেৰি হৈ গ'ল, সেইটো কাৰণে মানে পুতলাটো অকণমান সৰু দেখাইছে। তো আগতে মানে আৰু শকত ধুনীয়া ডাঙৰ আছিলে, তো কপাহখিনি বহুতখিনি ওলাই যোৱা হ'ল যে, সেইটো কাৰণে মই আজি চিলাই দিছোঁ পুতলাটো চিলাই হৈ গ'ল। আৰু মই এতিয়া বিচনা চাদৰ মানে বেডশ্বীটবিলাক এইবিলাক পাৰি মেলি লওঁ, তাৰপিছত গা পা ধুই আজৰি হওঁ, তাৰপিছত আৰু খোৱা বোৱা কিবাকিবি বনাব লাগিব। তাৰ মাজতে আজি মই বজাৰ কৰি আহিলোগৈ, চব্জি বিলাহী কিছুমান সৰু সুৰা বজাৰ কৰিব লগা আছিলে, যিহেতু কেঁচা চব্জি কিবাকিবি। আৰু এইখিনি চাওকচোন, লাও আগ ইয়াতে পালোঁ, লাও আগ ঢেৰ হৈ আছে ইয়াত, লাও আগ হৈ আছে। কিন্তু বেছিকৈ নাখাওঁ, মই দালত দি খাম বুলি ভাবিছোঁ। এইকেইডাল 2-3ডালমান হ'ব আৰু। গাইছ, এইকেইডাল লাও আগ মই এতিয়া চফা কৰিম। ৰ'ব, আপোনালোকে ভাবিছে নেকি ভিডিঅ'টোৰ মাজতে মই যদি ক'লে গ'লোঁ বুলি? মই আকৌ পাকঘৰলৈ গৈছিলোঁ দেই, কটাৰী আৰু থালি এখন আনিবলৈ। কটাৰী নহ'লেতো মই এইকেইডাল গুচাব নোৱাৰিম, হয় নাই বাৰু? সেইটো কাৰণে থালি আৰু কটাৰীখন পাকঘৰৰ পৰা লৈ আনিলোঁগৈ। তো ফ্ৰেণ্ডসকল, আজি মানে ৰ'দটো বহুত টান, বহুত গৰম বাহিৰত। মই অকণমান বজাৰলৈ গৈছিলোঁ বস্তু দুটামান আনিবলৈ। খুব গৰম, একেবাৰে মূৰ চুৰ বিষাই আহিছে। গৰমত ঘটিয়ে পানী নহয়, গৰমত বটলেহে পানী খুৱাইছে। আৰু ইমান গৰম, পানী এবটল খাই মেলি আহি মই এতিয়া লাও আগখিনি চফা কৰিবলৈ লৈছোঁ। গাইছ, আপোনালোকে এনেকুৱা লাওৰ আগবিলাক খাই নাখায় বাৰু? লাওৰ আগ, লাওৰ এনেকুৱা পাতবিলাক পকৰি বনাই খাই পাইছোঁ, চব্জি বনাই খাই পাইছোঁ। মানে শুকানকৈ সৰু সৰু মিহি মিহিকৈ কাটিব লাগে আৰু আলু এটামান দিব লাগে, তাৰপিছত তেল সৰহকৈ দি জলকীয়া দি ভাজিব লাগে। ইমান ভাল লাগে খাই, সোৱাদ লাগে। তাৰপিছত আৰু এনেকুৱা ঠুৰি এনেকুৱাকৈ সৰু সৰুকৈ কাটি পেলাই দালতো দি খাব পাৰে, যেনেকৈ চজিনা নিচিনা মানে এনেকৈ দি পিনি খাব পাৰে। ইয়াত আইৰণ থাকে, আপোনালোকে খাব পাৰে, বহুত ভাল চব্জি। আমি আকৌ এইবিলাক চব্জি আজিকালি প্ৰায়ভাগ মানুহে নোখোৱাই হ'ল, কিন্তু এইবিলাক চব্জি পকৰি বনাই খায়ো কেনেকুৱা সোৱাদ লাগে এইটো। মই পকৰি বনাই খাওঁ, আগতে খুব খাইছিলোঁ দেই। আৰু দাইলত মিহি মিহিকৈ কাটি দিলেও খাই ভাল লাগে। যেনেধৰণে বনায় তেনেধৰণেই মোৰ ভাল লাগে। আৰু এইবিলাক চব্জি খাব লাগে মানুহে, আইৰণ থকা চব্জি যিহেতু। লাও আগ হওক, কোমোৰা আগো খাব পাৰে। ৰঙালাও আগ, জাতিলাওকে খাই পাইছোঁ, কোমোৰা। হাই গাইছ, আজি আমি দুপৰীয়া সাঁজটো খাব লৈছোঁ ফ্ৰাইড ডিছ বুলি ক'ব লাগিব, মানে ভাত ভজা। কালিৰ আছিলে ঠাণ্ডা ভাত, আৰু এয়া মই আনিছিলোঁ ব্ৰইলাৰ মাংস আনিছিলোঁ। বইল কৰি পিনি ফ্ৰাই কৰি আকৌ মানে ভাতখিনি ভাজি দিলোঁ আৰু এনেকৈ ফ্ৰাইড ডিছ বনাই দিলোঁ। চব্জি তব্জি একো নবনালোঁ, এনেকৈয়ে মানে খাওঁ আৰু যি বেটা লোৱা। টেষ্টি লাগিছেনে বেটা? दे रहा ना, एक मिनट मोमो मोमो भी दे रहा हूँ। এনেকৈ বনাই খাবলৈ বহুত মন গৈ আছিলে মাংস, আৰু সেইটো কাৰণে মই ইয়াত চিলভাৰ পেপাৰ পেক কৰি ইয়াত আজি বেটা এনেকৈ চিলভাৰ পেপাৰত এনেকৈ পেক কৰি পেলাই মাংস পুৰি আছোঁ দেই। গাইছ, মই পাকঘৰত বনাই আছোঁ মাংস। বেছি নহয়, 2-3 পিচমান, বেছি খালে ভাল নালাগে। সেইটো কাৰণে ধুনীয়াকৈ বনাই আছোঁ, কি টেষ্টি লাগিব। আৰু এইফালে হাগুৰাই হাগি আছে, মানে কিবা কাম কৰি থকা টাইমতেই মানে বা কিবা খোৱা টাইমত বেটা হাগিবলৈ যায়। বাৰু কেনেকৈ চিঞৰিছে বাথৰুমত সোমাই মেলি ল'ৰাটোৱে। লেট্ৰিন কৰি থকা টাইমতো মানে শান্তি নাই, পূৰা চিঞৰ বাখৰ, কি ক'ম আৰু গাইছ। গৰম যথেষ্টখিনি পৰিছে, আজি ৰ'দটো বৰ চোকা। আজি আলহী অহা কথা আছে, কিন্তু এতিয়ালৈকে গম পোৱা নাই চিয়'ৰ আহিবই নে। যোৱাকালি ফোন কৰিছিলে, মই আকৌ এবাৰ ফোন কৰিছিলোঁ, তেখেতে সময় নাপালে চাগে উঠাবলৈ। তাৰপৰা আমাৰ অসমৰে যিহেতু
অসমৰ নিজৰ ঠাইৰ মানুহ আহিছে বুলি ক'লে অকণমান ভাল লাগে ন। নিজৰ ঠাই বুলি নহয় বাৰু, আলহী আহিছে বুলি ক'লে ভালেই লাগে। অঁ বেটা